বিলাহীৰ সৈতে মাত্ৰ এটা বস্তু মিলাই এবিধ বহুত বেছি টেষ্টি এণ্ড ডেলিচিয়াছ চাটনি বনাই খুৱাব পাৰিব। আৰু আলহী আহিলে এই চাটনিবিধ খুব কম সময়ৰ ভিতৰতে, বেছি বস্তুৰো প্ৰয়োজন নাই, এইবিধ চাটনি বনাব পাৰিব। আৰু চাটনি বুলি ক'লেতো আদা নহৰুৰ প্ৰয়োজন হয়, কিন্তু এইবিধ চাটনিত আদাৰ প্ৰয়োজন নাই। আৰু এয়া মই নহৰু লৈছোঁ, আৰু এয়া ডাঙৰ চাইজৰ বিলাহী 3টা আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ। আৰু ইয়াত নৰসিংহ পাত আছিলে মোৰ ওচৰত, তাৰো মই কেইখিলামান দি দিম। যদিও নাথাকে একো নাই, নৰসিংহ পাত নিদিলেও হৈ যায়। আৰু মেইন বস্তুটো হৈছে এয়া বগা তিল মই দুমুঠিমান লৈছোঁ। আৰু ইয়াত নহৰু কেইফুটামান সৰহকৈ লৈছোঁ, বিলাহীখিনিও দুফাল কৰি ল'লোঁ। আৰু ইয়াত কেঁচা জলকীয়া কেইটা আৰু নৰসিংহ পাত কেইখিলা গুচাই ল'লোঁ। আৰু মই এই পেনখনতে বগা তিলখিনি ভালদৰে ভাজি ল'ম, অকণমান ৰঙচুৱা হোৱালৈকে। যেতিয়া ফুটফুটকৈ ফুটিব তেতিয়া নমাই দিম তিলখিনি। আৰু একেখন পেনতে মই অকণমান মিঠাতেল দি বিলাহীকেইটা অকণমান ফ্ৰাই কৰি ল'ম। এই চাটনিবিধ অকল ভাতৰ লগতে বুলি নহয়, ৰুটিৰ লগত, খিচিৰিৰ লগত, ইডলি সকলোৱে লগতে খাব পাৰিব। যিসকলে প্ৰথমবাৰ খায় আৰু এবাৰ খাই চাবলৈ মন যাবই। আৰু এই চাটনিবিধ সঁচাই বহুত বেছি টেষ্টি হয়। আৰু আপোনালোকে যিসকলে নাই খোৱা এবাৰ হ'লেও বনাই খাই চাব। বিলাহীকেইটা নমাই মই একেখন পেনতে নহৰুকেইটা আৰু জলকীয়াকেইটাও অকণমান ফ্ৰাই কৰি ল'ম। তেতিয়া গোন্ধটো বহুত বেছি ধুনীয়া আহে নহৰু আৰু জলকীয়াৰ, আৰু চাটনিখনো খাবলৈ তেতিয়া বেছি টেষ্ট হয়। আৰু এয়া মই নৰসিংহ পাত কেইখিলাও অকণমান মচমচীয়া হোৱালৈকে ভাজি ল'ম। এতিয়া নৰসিংহ পাতখিনিও মচমচীয়া হৈ গ'ল। এতিয়া গোটেইখিনি নমাই দিম, আৰু এটা মিক্সি বাতিতে সকলোখিনি মই মিক্সিং কৰি ল'ম। চাটনি বুলি ক'লে অকণমান টেঙা হ'লেহে ভাল লাগে, যিহেতুকে বিলাহী বৰ বেছি টেঙা নহয়, সেইবাবে মই অকণমান কাজি নেমুৰ ৰস চেপি দিছোঁ। আপোনালোকে যিকোনো টেঙাই দিব পাৰে, যদি তেতেলী টেঙা থাকে ওচৰত তেতেলী টেঙাও দিব পাৰে। যদি চাটনিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰি ৰাখিব, তেতিয়া আলহী আহিলে ঘপককৈ বনাই খুৱাব পাৰিব, আৰু নিজে হ'লেও বনাই খাব পাৰিব। আৰু এয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। অকণমান গাৰ্লিচিঙৰ কাৰণে নৰসিংহ পাত ফ্ৰাই কৰোঁ, এয়া গাৰ্লিচিং কৰি দিছোঁ, আৰু এটা ভোট জলকীয়া আৰু নৰসিংহ পাতেৰে। আৰু আজি ভিডিঅ'টো আছিল মোৰ ইমানখিনিয়ে। আজিলৈ আহিছোঁ।